वेलकम टू माई यूट्यूब चैनल जुगल ब्लग। और दोस्तों आज भाई हरगुरी मंदिर तरह सो मंदिर बहुत दिन जो ना बर बेसि मेट्रिक परीक्षार आगते गई तर जो ना भाई जाऊँ आज मिन्मय देनिम मैं तीन सप्ताह जाम तरह साइकेल लै जाम आज मैं बाइक साइक नेनो साइकेल लै जाम ब्लग तो उलिया लो साइकेल साइकेल अवस्था ना सीट पूरा एकदम उठी गई मदगेटो ना मदगेटो भांगी गई तरह साइकेल बहुत सार्भिसिंग कर लगे बहुतखिनि आसे মানে নিয়া হোৱা নাই তাৰমানে থোৱাই আছে বহুত দিন চলোৱাই নাই চাইকেল মেট্ৰিক পৰীক্ষাৰ আগতে চলাইছিলোঁ চলোৱাই নাই থৈ দিছোঁ আজি ওলাইছোঁ যাম বুলি চাইকেলখন লৈ যাম তাৰমানে বাইক চাইক নিয়াটো বেছি দিন নহয় সেইকাৰণে আৰু চাইকেলখন লৈ যাওঁ ব্লক এতিয়া আমি যাওঁ এদিন আহি পেলাই এতিয়া মিন্ময় আৰু এইটো ই যোৱাৰ কথা নাছিল কিন্তু ই যাওঁ আছে যাওঁ এতিয়া আমি চাৰকটাই আৰু ব্লক বস্তু পাই গ'লোঁ দুৰ্গা মন্দিৰ চাফা কৰি আছোঁ দুৰ্গা মন্দিৰ চাহ এইটো পূজা আহিল নাই সেইকাৰণে চাফা কৰি আছে আমি অলপমান গেলি পাই যাম আমি বেছি নাই অলপমান আছে আৰু মানে গৰমটো এইবাৰ কিন্তু গৰমটো ইমান বেছি নহয় কমিছে গৰমটো ঠাণ্ডা পৰিলে আৰু গৰম কমিছে ৰ'দ দিয়া যদি গৰম অনুভৱ কৰা নাই আমি চব জাকাইনি চাক না কি আল্টিমেট পুৰা সেউজীয়া পৰিৱেশ চাক পাই গ'লোঁ হৰগুৰি মন্দিৰৰ গেট সেইখন গেট চাক আগত মন্দিৰটো আছে আৰু তাৰমানে এখন পথাৰ দেখিছেনে পথাৰত তাৰমানে ডিচেম্বৰ জানুৱাৰী মাহত তাতে তাৰমানে ফুল দি থাকে মানুহ ইয়াতে তাৰমানে পিকনিক খোৱা মানুহ ফুল হৈ থাকে ইয়াতে এতিয়া মানুহে না কিন্তু খেতি কৰিছে ইয়াতে সেউজীয়া পৰিৱেশ চাক তাৰমানে আগত আছে মন্দিৰটো যাওঁ এতিয়া আমি বলক মেইন গেট এইখন গেট চাক এইফালে আগত আছে মন্দিৰটো ব্লক পাই গ'লোঁ মন্দিৰ সেইটো মন্দিৰ চাক আৰু এটা আধাৰ গছ এডাল আছে চাক বঢ়িয়াকৈ শিৱ বাবাৰ আৰু কাষতে এটা আছে চাক আৰু গৰু আছে আৰু ইহঁতে বঢ়িয়াকৈ আহিছে ঘড়ী হাত ধুই মই ঘড়ী হাত ধুলোঁ ধূপ চাতি জ্বলাই আহোঁ ব্লক চাক এইটো মন্দিৰ চাক শিৱ বাবাৰ মন্দিৰটোৰ ভিতৰৰ পৰাই কি বঢ়িয়া লাগে চাক মন্দিৰটো সেয়া কৰিলোঁ দিলোঁ আমিতো আমাৰ ফুৰিব আহিছোঁ অলপমান আগতে নেকি কিবা চাব লগা কিবা আছে নেকি অলপ চাই আহোঁ নাছিলোঁ বহুত দিন নাছিলোঁ মন্দিৰটোত এতিয়া আহিছোঁ আজি আগতো এখন গেট আছে এখন চাক আগত মন্দিৰটোৰ আগতো এখন গেট আছে যাৰ মানে এই চাইড ৰাস্তাও আছে নেকি এই চাইডে ৰাস্তাটো এইফালেও এইফালেও সেই আছে বঢ়িয়া লাগে আহি চাক এইটো মন্দিৰ কাষত মন্দিৰটো আছে এইটো মন্দিৰ চাক কৃষ্ণ মন্দিৰ আৰু এতিয়া কৃষ্ণ মন্দিৰ নেকি কি মন্দিৰ কৃষ্ণ মন্দিৰটো কেনেকৈ জানাই সিহঁতে আহি বেছি ক'ৰবাত সেইখিনি জানে আগতীয়াকৈ আহি ক'ত কি মন্দিৰ আছে চব জানে এইটো কি মন্দিৰ কৈছোঁ তাই এইটো কি মন্দিৰ হ'ব আৰু পুখুৰী এটা আছে পুখুৰীটো আপোনাক দেখাম ৰ'ব পামেই আৰু পুখুৰীটোত মাছো আছে পুখুৰীটোত বঢ়িয়া সেই আছে ৰ'ব পুখুৰীটো সেইটো পুখুৰী চাক এতিয়া মাছ আছে এইবোৰ মাছ চাক এইবোৰ ভাহি আছে পুৰা মাছ নে কি এইটো এতিয়া খানা দিম চাকে খানা আনিছোঁ মই খানা দিম চাব দেখাই পাব পথাৰ গিলা চাক মানুহ ভৰ্তি থাকে ইয়াতে খানা খোৱা মানুহ তাকে বিচু তই বিচাৰ নাই ইয়াত কেইদিনমান আহিলি তই ইয়াত আকৌ 20-30 দিন এতিয়া কৈছোঁ মই এতিয়া এই মাহতো অঁ দুইবাৰ হ'ল নেকি আমি আহি নাছিলোঁ মেট্ৰিক পৰীক্ষাৰ আগতে আহিছিলোঁ এতিয়া অহা নাছিলোঁ আৰু এইখন গেট দেখিছে না আগৰ গেটখন এইখন গেট আগৰ গেট এইখন গেট আগৰ গেটখন আৰু এইটো ৰাস্তাৰে গ'লে ডাইৰেক্ট আগৰ মন্দিৰটো পাম ডাইৰেক্ট যায় মন্দিৰটো চাওঁ অলপ বঢ়িয়া লাগছে চাব লগা বেছি বেলেগ নাই কিন্তু তো আহি বঢ়িয়া লাগে
খানি আহিছিল তাৰমানে মন্দিৰটো বনোৱা হোৱা নাই বনাই আছে আৰু দুদিন পিছত হ'ব বৰছে 1 মাহ মান লাগিব আৰু মন্দিৰটো হোৱাক লাগি ৰং কৰাৰ পিছত ভাল লগা হ'ব মন্দিৰটো চাব লগা বিশেষকৈ বেছি নাই মানে বনাই আছে মন্দিৰ অলপমান কিবা কাৰণে বনাই আছে আহিব দোস্ত মন্দিৰটো বঢ়িয়া লাগে খাই নিছিল ভিডিঅ'টো দোস্ত ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দোস্ত থেংক ইউ